মান উদ্যমী ছাত্ৰই লগ হৈ বহুদিনৰ পৰা সমাজ সংস্কৃতি বৌদ্ধিক শৈক্ষিক জগতৰ লগত খুব ভাল ধৰণে তেওঁলোকে কাম কৰি আছে। আজি মই তেওঁলোকৰ লগত উপস্থিত আছো বক্তৃতা প্ৰতিযোগিতাত এটা বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে। মাজুলীৰ সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিকতা। মোৰ কথাখিনি শুনিছেনে বাৰু সকলোৱে? হয় বাইদেউ, শুনি আছো। শুনি আছা? ঠিক আছে। হয়। মাজুলীৰ সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিকতা অসমৰ দুই বৈদুৰ্যমণি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মধুৰ মিলনভূমি এই মাজুলীৰ পৰা মই সকলোকে স্বাগতম জনাইছো। এই মণিকাঞ্চন ক্ষেত্ৰৰ পৰাই আপোনালোক সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। অসমী আইৰে নুমলী জীয়ৰী চিৰ চেনেহী মোৰ আই অসমী, বৰনৈ বুকুতে গঢ়ি ললাহি বাৰে ৰহনীয়া কৃষ্টিৰ ভেটি, প্ৰণামো তোমাৰ চৰণ দুখানি শস্য শ্যামলা ও আই মাজুলী। সত্ৰীয়া সংস্কৃতিৰ তুমি সৃষ্টিৰ থলী, ইতিহাস প্ৰসিদ্ধ পুণ্য সাধনাৰ ভূমি, কত সাধনাৰ পুণ্য সাধি লভিলো জনম তোমাতেই আমি, প্ৰণামো তোমাৰ চৰণ দুখানি শস্য শ্যামলা ও আই মাজুলী। এই আই মাজুলীত আমি জন্মগ্ৰহণ কৰি নিজৰ জীৱন ধন্য কৰিছো আৰু এই মাটি স্পৰ্শ কৰি এই মাটিৰ পৰা মই সকলোলৈকে পবিত্ৰ মাতৃভূমিত মই মোৰ মূৰ দোৱাই মই সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছো। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰত্যেকজন সুধীবৃন্দৰ লগতে সকলোলৈকে মোৰ অন্তৰৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। সকলোৱে শুনিছেনে বাৰু? হেল্ল', 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 মিন্টু একো অহা নাই যে? শুনা নাছিল তুমি চিন্তা থাকিবা দি মোৰ বহুত দিগদাৰ হৈ যাব। হেল্ল', হেল্ল', বাইদেউ শুনি আছো। হয়, শুনি আছা ন? তোমালোকৰ পৰা মই কোনো মাত শুনা নাই যে, মই সেইকাৰণে ৰৈ গৈছো। হয় বাইদেউ, আপুনি আৰম্ভ কৰি থাকক, হৈ আছে। মই কোনো সত্ৰীয়া সংস্কৃতিৰ বিশেষজ্ঞ নহওঁ বা মই গৱেষকো নহয়। সত্ৰ সংস্কৃতিৰ ওপৰত আমি গৱেষণা কৰিবলৈ ধৃষ্টতা নাই। আমি এজন সাধাৰণ মাজুলীৰ নাগৰিক হিচাপে আমাৰ দৃষ্টিত সত্ৰসমূহৰ সংস্কৃতি বা সত্ৰনো কি তাৰ এক থুলমূল আভাস দিবলৈহে যত্ন কৰিছো। গতিকে সকলোৱে যেন মোক ক্ষমা প্ৰাৰ্থনা কৰে বা মোৰ যদি কিবা ত্ৰুটি বিচ্যুতি ৰৈ যায়, সকলোৱে যেন মোক সেই সকলোখিনি কথা বা কোনো বিতৰ্কলৈ নগৈ পেলাই মোক মোৰ ভুলখিনি আঙুলিয়াই দিয়ে। এটা কথা সকলোৱে উপলব্ধি কৰিব লাগিব যে আধ্যাত্মিকতাৰ বুনিয়াদ নহলে বৰ্তমান শিক্ষা কেতিয়াও সম্ভৱ নহয়। গতিকে বিষয়বস্তুৰ উপস্থাপনে মোক অতিকৈ আকৰ্ষিত কৰি তুলিছে যে মাজুলীৰ সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিকতা। গতিকে আধ্যাত্মিকতাৰ বুনিয়াদ নহলে বৰ্তমান শিক্ষাও কেতিয়াও সম্ভৱ নহয়। আপোনালোকে চাওকচোন, আমাৰ সকলোৰে ঘৰৰ মূৰটো দোৱাবলৈ আছুতীয়াকৈ এটি গোসাঁই ঘৰ থাকে। তাত থকা থাপনাখনত এখন কীৰ্তনী হওক বা গুণমালাই হওক এখন শাস্ত্ৰীয় পুথি থাকে। যেতিয়া আমাৰ মানুহ ঘৰলৈ সোমাই প্ৰথম দৰ্শনতে যিটো ভক্তিভাৱে আমাৰ আপোনা আপুনি মূৰ দুখুৱাই যায়, তেনেধৰণেই আমাৰ মাজুলীত থকা সত্ৰবিলাকৰ সেই পৰিৱেশটো দেখিলেই এনেকুৱা এটা পৰিৱেশত দুজনা গুৰুৱে বা তেওঁৰ অনুগামীসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে যে আমাৰ সত্ৰসমূহ আমাৰ স্বতঃস্ফূৰ্তভাৱে ভক্তিভাৱটো আমাৰ মনলৈ আহে বা মাজুলীলৈ অহা প্ৰত্যেকজন অতিথি অভ্যাগতৰো সেই একেটা ভক্তিভাৱেৰেই মূৰ দোৰ খাই আহে। প্ৰথম অৱস্থাত মাজুলীত সৰু বৰ ৬৪খনমান সত্ৰ আছিল। কালক্ৰমত নানান প্ৰাকৃতিক দুৰ্যোগত ফলত প্ৰায় ৩৫খনমানহে সত্ৰ মাজুলীত আছে। এই সত্ৰসমূহ স্বকীয় পৰম্পৰাৰে সমৃদ্ধ। সত্ৰ
সত্ৰত বসবাস কৰা বৈষ্ণৱসকলৰ ধ্যান ধাৰণাবোৰ আমাতকৈ কিছু পৃথক। এইটো আপোনালোক সুধীজনে সকলোৱে জানে যে আমি যি ধৰণে বসবাস কৰিছো আমাৰ সমাজ ব্যৱস্থা আৰু সত্ৰত বাস কৰা বৈষ্ণৱসকলৰ সমাজ ব্যৱস্থা কিছু ধ্যান ধাৰণা আমাতকৈ পৃথক। আমি সৰুৰ পৰাই সেই ধ্যান ধাৰণা দেখি আহিছো। আমি সৰুতে যেতিয়া মাজুলীৰ সত্ৰানুষ্ঠানবিলাকত মোৰ ওচৰতে কমলাবাৰী সত্ৰত যেতিয়া মই বৰগীত গাই ভাল পাওঁ, মই নৃত্য চৰ্চাও কৰোঁ বা মাজুলীৰ প্ৰত্যেকজন কণমানিৰ পৰা বৃদ্ধলৈকে প্ৰতিজনৰ তেজত সত্ৰীয়া সংস্কৃতিৰ ধাৰা প্ৰবাহমান হৈ আছে। আমি গধূলি সময়ত যেতিয়া সেই নৃত্য বা সংগীত বিদ্যালয়ৰ পৰা ওলাই আহোঁ, অকণমানি সৰু বৈষ্ণৱ ভকতসকলে নৈত গা ধুই যেতিয়া তেওঁলোক সত্ৰৰ বহালৈ সোমাই আহে, আমি হাতেৰে তেওঁলোকক চুই দিওঁ, কাৰণ আমাৰ ভাল লাগে, কিন্তু আমি বুজি নাপাওঁ। তেতিয়া আমিও কৰোঁ যে আমি চুই দিয়াৰ লগে লগে তেওঁলোক আকৌ চুৱা হয়, তেওঁলোকে আকৌ গৈ নদীত চাপ মাৰি দি গা ধুই আহেগৈ। গতিকে তেওঁলোকৰ সংস্কৃতিৰ ধাৰা, তেওঁলোকৰ জীৱন ধাৰণৰ ধাৰা আমাতকৈ কিছু পৃথক। তেওঁলোকৰ যিটো জীৱন ধাৰণ, তেওঁলোকৰ চৈতন্য, সকলোবিলাক দৰ্শন সকলোৱে বেলেগ। সৰুৰে পৰাই তেওঁলোকক যি শিক্ষা দিয়া হয় তেওঁলোকে সেই শিক্ষাই লোৱা হয়। তাত তেওঁলোকক আধ্যাত্মিকতাৰ শিক্ষাও সোমাই আছে। আনুষ্ঠানিক শিক্ষাটো তেওঁলোকৰ আছেই, আনুষ্ঠানিক শিক্ষাও তেওঁলোকে তাত সম্পূৰ্ণৰূপে সত্ৰীয়া পৰম্পৰাৰ মাজতো তেওঁলোকে কিন্তু আনুষ্ঠানিক শিক্ষা বৰ সুন্দৰভাৱে গ্ৰহণ কৰি আহিছে। তাৰ উপৰিও তেওঁলোকে একদম কণমানিৰ পৰা, কাৰণ আমি সকলোৱে জানো যে উদাসীন সত্ৰসমূহত একেবাৰে 3 বছৰৰ পৰা 4 বছৰ পৰ্যন্ত সৰু অকণমানি বালক বিলাকক সত্ৰলৈ দিয়া থাকে। আমাৰ মানুহসকলৰ পূৰ্বপুৰুষৰ পৰাই এটা ধাৰণা আছে যে সত্ৰলৈ যদি মোৰ ল'ৰাজন দিওঁ মই মহাপুণ্যৱান বা মোৰ সেই ল'ৰাজনো মহাপুণ্যৱান। গতিকে সেই মাক দেউতাক সকলে 3-4 বছৰ বয়সতেই তেওঁলোকৰ কণমানিটোক সত্ৰত থৈ আহে। গতিকে সেই কণমানিটোৱে 3-4 মিণ্টু, হেল্ল' মিণ্টু বাইদেউ, আমাৰ ঘৰৰ মানুহখিনিয়ে কি চাব পৰা নাই নেকি বাৰু? এওঁলোকে চাব পৰা নাই বুলি কৈছে। ক'ত চাব? চাই আছে ফেচবুক চাই আছে কৈছে, খুৰীয়েকে কৈছে বাহিৰৰ পৰা চাই আছো বুলি। গতিকে মই মাজে মাজে অকণমান তেনেকুৱা আমনি পালে মই আমনি কৰিম, যিহেতু মই লাইভত প্ৰথম আহিছো। গতিকে মিণ্টুৱে জানে আৰু মোৰ তোমালোকৰ শিক্ষাগুৰু মনোৰঞ্জন বৰদলৈ ছাৰেও সকলো জানে। গতিকে মোৰ কিবা অকণমান আসোঁৱাহ গ'লে, মোৰ যদি তাৰ মাজত কিবা অকণমান হেৰি হৈ যায়, তোমালোকে অকণমান মোক কৈ দিবা দেই। সেই সত্ৰসমূহত 3-4 বছৰ বয়সতেই সেই সৰু ল'ৰাবিলাকক লৈ আহে। গতিকে সেই সময়ৰ পৰাই তেওঁলোকক শিক্ষা দিয়া হয়। বৌদ্ধিক, সাংস্কৃতিক সকলো দিশত তেওঁলোকক তেতিয়াৰ পৰাই সজাই পৰাই এজন ভাল বৈষ্ণৱী হবলৈ, ভাল এজন সুনাগৰিক হবলৈ সকলো দিশেৰে তেওঁলোকক শিক্ষা দিয়া হয়। সত্ৰীয়া অনুষ্ঠানবিলাকত তেওঁলোকে ধৰ্মীয় শিক্ষাও লাভ কৰে আৰু আধ্যাত্মিকতাৰ শিক্ষা, তাৰ লগতে নিজৰ যিটো পুথিগত শিক্ষা সেইটোও তেওঁলোকে লাভ কৰে। ধৰ্মীয় শিক্ষা মানে অকল যে হৰিনামকে গাই থাকিব সেইটো নহয়, তেওঁলোকে তাত আধ্যাত্মিকতাৰো দৰ্শন দিয়া হৈছে, যিটো তোমালোকে আজি মাজুলীৰ সত্ৰৰ আধ্যাত্মিকতাৰ বিষয়ে মোক আজি ক'বলৈ কৈছা। সন্ধ্যা পুৱা তেওঁলোকে গুৰুৰ নামঘৰত শুই উঠিয়েই তেওঁলোকে প্ৰাতঃ স্মৰণ কৰে। প্ৰাতঃ স্মৰণতো কিছুমান তেওঁলোকৰ নিয়ম পদ্ধতি আচাৰৰ কথা আছে। তেওঁলোকে প্ৰাতঃ স্মৰণ কৰি তেওঁলোকে গুৰু সেৱা কৰে, তেওঁলোকে নামঘৰলৈ যায়। সকলোৱে জানে যে সত্ৰসমূহত 14 প্ৰসংগ চলি থাকে। গতিকে তেওঁলোকে শুই উঠিয়ে তেওঁলোকৰ প্ৰাতঃ গোটেইখিনি কাম কৰাৰ পাছত লগে লগে নিত্য নৈমিত্তিক কীৰ্তন ঘৰত তেওঁলোকৰ যি কাম, তাত আধ্যাত্মিকতা সোমাই আছে আৰু তেওঁলোক তাৰ ভিতৰত সোমাই পৰে। লাহে লাহে আধুনিক হবলৈ ধৰা আমাৰ স্বকীয় মূলৰ পৰা হেৰাই যোৱা অতি আধুনিক জগতখনত আমি দেখিবলৈ নেপোৱা, আমি যিখিনিৰ সন্ধান কৰো বাৰে বাৰে আমি বিশ্লেষণ ইমানবোৰ আমি বিচাৰি চাওঁ, কিন্তু আপোনালোকে তাত এটা কথা চাওক যে গোটেই সমাজখনত যি বিএছিজিল বা ক'তো আজিকালি যি সত্ৰানুষ্ঠানৰ যিটো পৰম্পৰা আমি বিচাৰি নোপোৱা অনুষ্ঠানতো কিন্তু এই সত্ৰসমূহত একেটা বহাতে মই ক'লোৱে যে উদাসীন ভকতসকলে 3-4 বছৰ বয়সতে এটা কণমানি শিশুক লৈ আহে। তেওঁলোকৰ মাক দেউতাকৰ বুকুৰ পৰা লৈ আহে, কিন্তু তেওঁলোকক লৈ আহে ক'লৈ? সত্ৰৰ ঘৰবিলাকক বহা বুলি কোৱা হয়। সেই বহাত যেতিয়া সত্ৰসমূহত 3-4 বছৰীয়া এটা কণমানি শিশুক লৈ অহা হয়, তাত চাওকচোন
ভিন্নজন ভিন্ন কেইবা জেগাৰো অসমৰ কেইবা জেগাৰো কেইবাজনো ভকত একেটা বহাতে থাকে তাত প্ৰায় 4 পৰা 5 কোনো বহাত 10 জন পৰ্যন্তকে ভকত থাকে কিন্তু তেওঁলোকে সেই ভকতসকলক বা সৰু যিজনে সেই ডাঙৰ সকলক নিজৰ পিতৃ মাতৃ তুল্য জ্ঞান কৰে আৰু তেওঁলোকে বেলেগ পিতৃ মাতৃক তেওঁলোকে বিচাৰি নাযায় আৰু তেওঁলোকে সেই অভাৱ সেই অসুবিধাটো তেওঁলোকে কোনোদিনেই অনুভৱ কৰিব নোৱাৰে এই বেলেগ বেলেগ এখন ঘৰৰ পৰা আহি বসবাস কৰা এয়া সম্প্ৰীতিৰ নিদৰ্শন নহয় জানো এই সম্প্ৰীতি কিন্তু সত্ৰসমূহৰ সংস্কৃতিত জীয়াই আছে য'ত আজি একেটা পৰিয়ালতে বিভাজন আহিছে পিতৃ মাতৃক কৰবাত অনাথ আশ্ৰমত আজি আমি পুত্ৰ বা কন্যাই আমি আজি এৰি থৈ অহাৰ সময়ত এই প্ৰেক্ষাপটত এই বহাবিলাকলৈ যদি আমি মন কৰো তাত আমি একেটা পৰিয়ালতে কিমানখিনি মানুহ ভিন্ন ভিন্ন ঘৰৰ পৰা অহা ভিন্ন ভিন্ন জেগাৰ পৰা অহা এই বহাবিলাকত ভিন্ন পৰিৱেশৰ পৰা অহা এই বৈষ্ণৱসকলৰ সত্ৰানুষ্ঠানসমূহে একেটা পৰিমণ্ডলৰ ভিতৰত আবদ্ধ কৰি তেওঁলোকক দিছে সংস্কৃতিৰ শিক্ষা আধ্যাত্মিক চেতনা যাৰ বাবে তেওঁলোকক কোনো দিনে বিভেদ অনাৰ প্ৰয়াস কৰা দেখা আমি আজিলৈকে নাই পোৱা তেওঁলোকৰ মাজত বৈষম্য এতিয়ালৈকে অহা আমি দেখা নাই ইয়াৰ উপৰিও সত্ৰানুষ্ঠানসমূহত প্ৰাতঃ যি উপাসনা দুপৰীয়াৰ যি উপাসনা সন্ধ্যাৰ যি উপাসনা এই উপাসনাসমূহ তেওঁলোকে সুন্দৰভাৱে সদায় কৰি আহিছে সেই কাৰণেই দেশ বিদেশৰ পৰা ইমান মানুহ আহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইমান মানুহ আহে এই সত্ৰসমূহ দৰ্শন কৰি নিজৰ জীৱন ধন্য কৰিবলৈ তেওঁলোকে ভাবে যে মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰাৰ লগে লগে আমাৰ জীৱনটো ধন্য হ'ব আকৌ আমি দ্বিতীয়খন দ্বাৰকাপুৰী দ্বিতীয়খন বৃন্দাবন বিচাৰি আমি যোৱাৰ কোনো থল নাই যিবিলাকৰ আধ্যাত্মিক চেতনা আছে মাজুলীৰ সেই সত্ৰ অনুষ্ঠানৰ সমূহৰ গভীৰতা বা তেওঁলোকে ধ্যান ধাৰণা যাৰ অন্তৰত সোমাই আছে তেওঁলোকে মাজুলীখনত এবাৰ মাজুলীৰ ভূমিত স্পৰ্শ কৰিলে তেওঁলোকৰ জীৱন তেওঁলোকে শূন্য হল বুলি তেওঁলোকে ভাবে এই সত্ৰসমূহৰ জীৱন দৰ্শন কৰি তেওঁলোক ধন্য হয় ধৰ্মানুষ্ঠানৰ প্ৰতি মানুহৰ ধাৰণাটোৱে বেলেগ আমাক ধৰ্ম অনুষ্ঠানটো কিয় লাগে এই ব্যস্ততাময় জীৱনত যন্ত্ৰণা দুখ সকলোৰে পৰা উপশম পাবলৈ এনেকুৱা অনুষ্ঠানৰ আমাৰ সঁচাকৈ প্ৰয়োজন হয় যেতিয়া মনটো শান্তিৰে ভৰপূৰ হয় আজি দেশ বিদেশত হিংসা বিদ্বেষ জৰ্জৰিত সকলোবিলাক যেতিয়া আমি দেখি থাকো তেতিয়া যদি আমি আহি আমাৰ মাজুলীতে খপককে আমি আহি গলো মাজুলীৰ পৰিৱেশটো দেখাৰ লগে লগে আমি সেই সমস্যাৰে জৰ্জৰিত গোটেই সমাজ ব্যৱস্থাৰ কথাটো পাহৰি কিন্তু আমি মাজুলীৰ বৈষ্ণৱসকলৰ লগত মাজুলীৰ সত্ৰসমূহৰ লগত মাজুলীৰ সংস্কৃতিৰ লগত মাজুলীৰ আধ্যাত্মিকতাৰ লগত আমি লীন হৈ যাওঁ সেইকাৰণে এই সত্ৰসমূহ আমাৰ অতিকৈ প্ৰয়োজনীয় আৰু আমি জীয়াই থাকিবলৈ হলে আমাৰ সংস্কৃতি জীয়াই থাকিবলৈ হলে আমাৰ আধ্যাত্মিকতাখিনি জীয়াই থাকিবলৈ হলে আমি এই সত্ৰসমূহ জীয়াই ৰাখিবই লাগিব এই সত্ৰসমূহে বছৰি ইমান পৰিবাৰ্যকক আকৰ্ষণ কৰিছে যে পৃথিৱীৰ সকলো ঠাইতে ধৰ্মানুষ্ঠান আছে এইটো সকলোৱে জানে যে পৃথিৱীত সকলো ঠাইতে ধৰ্মানুষ্ঠান আছে কিন্তু মাজুলীৰ এই ধৰ্মানুষ্ঠান বিলাকলৈ বা মাজুলীৰ নিচিনা এখন ইমান ধুনীয়া জেগালৈ প্ৰকৃতিয়ে ইমান সুন্দৰভাৱে সৃষ্টি কৰিছে যে এই জগতখনলৈ কিন্তু বিদেশী পৰিবাৰ্যকসকল হওক বা যিকোনো ব্যক্তিয়ে কিন্তু সততে আকৰ্ষিত হয় মাজুলীত থকা এই পবিত্ৰ ভূমিৰ সত্ৰসমূহলৈ এই মাজুলীত বিশেষত্বনো কি বিশেষত্বৰ কাৰণেনো মাজুলীত আজি শান্তি বিচাৰি মাজুলীত নিজৰ জীৱন ধন্য কৰো বুলি তেওঁলোকে দৌৰ মাৰি আহে তাৰ মাজতো মাজুলীৰ বিশেষত্বটো হল ইয়াৰ মানুহে আধ্যাত্মিক চেতনা উপলব্ধি কৰিব পাৰে আধ্যাত্মিক দৰ্শন ইয়াত উপলব্ধি কৰিব পাৰে যিসকল মানুহ প্ৰথমবাৰলৈ মই আগতেই কৈছো আকৌ কৈছো মাজুলীলৈ আহিছে যিসকল মানুহ প্ৰথমবাৰলৈ মাজুলীলৈ আহিছে তেওঁলোকে দ্বিতীয়বাৰ এই মাজুলীলৈ আহিবলৈ আকৌ উদ্বাউল হৈ থাকে কিয় বাৰু এইটো এটা প্ৰশ্ন প্ৰথমতে তেওঁলোকে এবাৰ মাজুলী দৰ্শন কৰাৰ পাছত কিন্তু সকলোৰে ধাৰণাটো মাজুলীৰ প্ৰতি সলনি হৈ যায় দ্বিতীয়বাৰ আকৌ মাজুলীখনলৈ কেতিয়া আহো লাগি থাকে সেই একেটা কাৰণতেই তেওঁলোক যোৱাৰ লগে লগে বুজি পায় যে তেওঁলোকে দূৰৰ পৰা দেখি থকা মাজুলীখন এইখন নহয় এই মানুহখিনিয়ে দূৰৰ পৰা মাজুলীখনক লৈ তেওঁলোকে যি কথা ভাবি আছিলে তেওঁলোকৰ চেতনাত বা তেওঁলোকৰ মগজুত যিবিলাক ধ্যান ধাৰণা সোমাই আছিলে প্ৰথমবাৰ কিন্তু মাজুলীৰ ভূমি স্পৰ্শ কৰাৰ পাছতেই তেওঁলোকৰ সেই ধাৰণা সেই অমূলক চিন্তা তেওঁলোকৰ মন মগজুৰ পৰা ওলাই গুচি যায় তেওঁলোকে ভাবি থকাৰ গতে
কেৱল মানুহেৰে বসতি কৰা মাজুলী এটা পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ নহয়। কেইখনমান সত্ৰেৰে আগুৰি থকা বা চাৰিহাতেৰে আগুৰি থকা অকল মাজুলী পৃথকেন্নই নহয়, ইয়াত আছে সম্পূৰ্ণ ঈশ্বৰক পাব পৰা, ঈশ্বৰক একেবাৰে লগ পাব পৰা এটা চেতনা। মাজুলীত এই কাৰণেই দ্বিতীয়বাৰ আকৌ আহিবলৈ মন কৰে যে ইয়াত আগতে আমাৰ মানুহৰ এটা ধাৰণা আছিলে মাজুলীত গাড়ী মটৰ নাই। মাজুলী এটা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ, তাৰ চাৰিওদিশে পানী, তাত মাজুলী বিলাকত গাড়ী মটৰ নচলে। মোকো বহুত মানুহে প্ৰশ্ন সোধে তাত গাড়ী মটৰ চলে নে, সত্ৰসমূহ চাবলৈ আমি কিবা ব্যৱস্থা কৰিব পাৰিম নে, তাত চাগে নাৱতে মানুহবোৰ যায় বা নাৱত যাবলৈ ভয় নালাগে নে আপোনালোকৰ? কিন্তু নাৱত যেতিয়া নৈসৰ্গিক শোভা চাই মাজুলীলৈ যেতিয়া পৰ্যটকসকল আহে বা মোক সুধি থকা আপোনালোকক সুধি থকা সেই পৰিপাৰ্যকসকল আহে, তেওঁলোকে কিন্তু নদীৰ বুকুত নাওখনত উঠাৰ লগে লগে তেওঁলোকে পাহৰি যায় ব্ৰহ্মপুত্ৰ নদী বিশাল গভীৰতা, বিশাল ভয়াৱহতা। এই ব্ৰহ্মপুত্ৰই আমাৰ মাজুলীক উদাৰতা সিঁচি দিছে। সেই আকাশ উদাৰতা সিঁচি দিয়া, তেনেকে ব্ৰহ্মপুত্ৰই আমাৰ মাজুলীক উদাৰতা সিঁচি দিছে। ব্ৰহ্মপুত্ৰই আমাৰ মাজুলীক নিৰ্মল কৰিছে। ব্ৰহ্মপুত্ৰই মাজুলীক বৈষ্ণৱ সংস্কৃতিৰ আধ্যাত্মিক ধাৰা আমাক জীয়াই ৰাখিছে। গতিকে এই মাজুলীখনত মানুহ ভৰি দিয়াৰ লগে লগে, নাৱত উঠাৰ লগে লগে বা মাজুলীখনৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে যেতিয়া তেওঁলোকে ঈশ্বৰক লগ পাওঁ বুলি ভাবে বা ভাবিছো বাটে পথে মাজুলীয়াল ব্যক্তিসকলক যেতিয়া তেওঁলোকে লগ পায়, তেওঁলোকৰ লগত যেতিয়া কথা পাতে, তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ বিষয়ে যেতিয়া তেওঁলোকে বুজি পায়, সঁচাকৈ সকলোখিনি মানুহৰ মাজুলীখনৰ ওপৰত ধ্যান ধাৰণা সম্পূৰ্ণ বেলেগ হৈ যায়। সকলোৱে মোৰ কথাবোৰ শুনি আছেনে বাৰু? মিন্টু শুনি আছো বাইদেউ। শুনি আছে নহয় মোৰ কথাখিনি? শুনি আছো বাইদেউ, শুনি আছো। মাজুলীৰ ৰাস আৰু পালনামৰ এই দুটা ঐতিহ্য বহনকাৰী যিটোৱে মাজুলীক আজি বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা কৰিছে, যি দুটা অনুষ্ঠান চাবলৈ আজি মাজুলীলৈ সকলো দৌৰি আহে, সেই অনুষ্ঠান দুটাৰ কথা মই তাৰ মাজলৈ মই যাব বিচাৰিছো। মাজুলীৰ ৰাস আৰু পালনামৰ সময়ত এই সত্ৰ অনুষ্ঠানসমূহ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ বা মাজুলীখন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। আমাৰ মাজুলীখনতো ৰাস বুলি ক'লে এনে উখল মাখল থৌকি বাথৌ ঘিয়া, তাৰ মাজতে কিন্তু সত্ৰসমূহৰ ধাৰ্মিকতা আৰু আধ্যাত্মিকতাই আমাৰ মনৰ পৰিৱেশটো আমাৰ মাজুলীখনক সম্পূৰ্ণ এটা সুকীয়া এটা মৰ্যাদালৈ লৈ গুচি যায়। এই সময়ত মাজুলীৰ মানুহখিনি আধ্যাত্মিকতাৰে এনেধৰণে সোমাই যায় যে ঘৰৰ কাম বন এৰি মানুহে অনবৰতে কেৱল ঈশ্বৰ চিন্তা, অকল ঘৰতেই হওক বা নামঘৰতেই হওক নিজ হাতে গুৰু ভকতক আপ্যায়নত ব্যস্ত বা আধ্যাত্মিকতা সোমাই নথকা হলে তেওঁলোকে এনেধৰণে গুৰু ভকতক তেওঁলোকে সেৱা কৰি ভাল পায়। তেওঁলোকে ঘৰত নানান ধৰণৰ যেনেধৰণে পাবে গুৰু ভকতক আপ্যায়িত কৰিবলৈ সকলোৱে ব্যৱস্থা গ্ৰহণ কৰে। সেই আপ্যায়নৰ ব্যৱস্থাটো তেওঁলোকে সত্ৰ অনুষ্ঠান বিলাকতো দিয়ে। তালৈ অহা পৰিবাৰ্যক বিলাক বা তালৈ যিখিনি মানুহ আমাৰ মাজুলী বাহিৰৰ পৰা আহে তেওঁলোককো মানে সম্পূৰ্ণ আপ্যায়ন কৰে। তেওঁলোকৰ অতিথি অভ্যাসকলক ৰাস্তাত পালেও তেওঁলোকে আপ্যায়ন কৰে। ঘৰৰ পদূলি মুখতো তেওঁলোকে আপ্যায়ন কৰে, ঘৰৰ ভিতৰতো কৰে। আৰু সত্ৰ পালনামৰ যিটো আউনীআটী সত্ৰৰ ঐতিহাসিক মাজুলীৰ ডাঙৰ সত্ৰ এখন, মাজুলীৰ 4 সত্ৰৰ অন্যতম সত্ৰ আউনীআটী সত্ৰৰ যি পালনাম, সেই পালনামলৈ ইমান বেছি মানুহ আহে যে সেই অনুষ্ঠানটো চকুৰে যদি ইয়াত লাইভ থকা ব্যক্তিসকলে দেখা পোৱা নাই তেতিয়াহ'লে অনুভৱৰ বাহিৰত। গতিকে সেই সময়ত মাজুলীৰ প্ৰত্যেকজন ব্যক্তিৰ দুৱাৰ মুখে পদূলিয়ে অতিথি অভ্যাগতক মানে আদৰিবলৈ মাজুলীৰ প্ৰতিজন ব্যক্তি সাজু হৈ থাকে। তেনেদৰে মাজুলীৰ ৰাস উৎসৱতো অতিথি অভ্যাগতক আদৰিবলৈ যাতে কোনো সত্ৰসমূহো মানে অসুবিধাত নপৰে, বহুত মানুহক আপ্যায়ন কৰিবলৈ গৈ সেই সত্ৰসমূহৰ গোটেই ধাৰাটো মাজুলীখনক যাতে কোনো বেয়া পাই নাযায়, সেই সত্ৰৰ যিটো আধ্যাত্মিকতা, সেই আধ্যাত্মিকতাটো আমাৰ মাজুলীৰ মানুহৰ প্ৰতিজনৰ অন্তৰে সোমাই আছে। মাজুলীৰ অনুষ্ঠানসমূহত, সংস্কৃতিসমূহত মাজুলীৰ মানুহৰ মগজুত সোমাই আছে। মাজুলীৰ সত্ৰানুষ্ঠানসমূহৰ যিখিনি সংস্কৃতি মাজুলীৰ মানুহৰ মন আৰু মগজুত সোমাই আছে। এই সংস্কৃতি বা আধ্যাত্মিকতাৰ, এই সংস্কৃতিত আমাৰ আধ্যাত্মিকতাৰ প্ৰভাৱ পৰা দেখা যায়। মাজুলীৰ মানুহবিলাকৰ মন আৰু মগজুত সংস্কৃতিৰ আধ্যাত্মিকতা, সেই আধ্যাত্মিকতাটো একদম বেলেগ ধৰণে সোমাই আছে, যিটো বস্তু হয়তো মাজুলী মানুহে কেতিয়াও বাহিৰলৈ উলিয়াই দিব নোৱাৰে।
আমাৰ ভাওনা সংস্কৃতিসমূহত সদায় সত্যৰ জয়, অধৰ্মৰ পৰাজয়, যিটো মহাভাৰতৰ যুগৰ পৰাই চলি আহিছে, সেইখিনিয়েই সত্ৰৰ যিখিনি ভাওনা পৰম্পৰা, সেই ভাওনা পৰম্পৰাত দেখুওৱা হয়। মাজুলীৰ এটা সৰু শিশুৱে যেতিয়া এই ভাওনাখনৰ লগত জড়িত হৈ পৰে বা এই ভাওনাখন দেখে, তেওঁলোকে যেতিয়া দেখে যে অসুৰৰ আসুৰিক শক্তি বিলোপ হৈছে আৰু ইয়াত ঈশ্বৰৰ শক্তিহে প্ৰাধান্য লাভ কৰিছে, গতিকে সেই শিশুটোক সৰুৰ পৰাই অ আ ক খ বা আঙুলিত ধৰি আমি তেওঁলোকক ভাল বেয়া হবলৈ শিক্ষা নিদিয়াকৈ কিন্তু তেওঁলোকে বুজি পায় যে আমি সকলোৱে সৎ কাম কৰিব লাগিব। সেই সৰুৰ পৰা দেখি থকা এই আধ্যাত্মিকতা চেতনা তেওঁলোকৰ অন্তৰত তেতিয়াই প্ৰতিষ্ঠিত হৈছে, যিবোৰ অতি আধুনিক সময়ত দেখিবলৈ পোৱা নাযায়। মই এই কাৰণেই কৈছো যে মাজুলীৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা কিশোৰ কিশোৰীলৈকে সকলোৱে আজি এই আধ্যাত্মিকতাৰে পৰিপুষ্ট হোৱাৰ বাবে ঘৰলৈ যদি এজন আলহী আহে, তেওঁলোক দৌৰি গৈ আলহীজনক মাতবোল কৰে, ভালকৈ ঘৰৰ ডাঙৰ মানুহ ওলাই অহাৰ আগতেই তেওঁলোকে বহিবলৈ দিয়ে, এগিলাচ পানী খায় নেকি, পানী সোধে বা সাধ্যানুসাৰে তেওঁলোকে তেওঁলোকৰ দিবলৈ যত্ন কৰে, যিটো আজিকালি সততে আধুনিকতা বিৰাজ কৰা বা তাৰ নগৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত দেখিবলৈ পোৱা নাযায়। মাজুলীৰ সন্তানসমূহ বা মাজুলীৰ ছাত্ৰ ছাত্ৰীসকল, মাজুলীৰ মানুহখিনি বহুত পৃথক। এয়া মাজুলীত থকা সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিকতাৰে এক প্ৰভাৱ। মাজুলীত কেইখনমান সত্ৰই উদ্যোগ লৈ সদৌ অসম ভাওনা সমাৰোহ, সদৌ অসম অংকীয়া ভাওনা সমাৰোহ পাতি যি আধ্যাত্মিকতা প্ৰসাৰৰ পৃথিৱীত তেওঁলোকে যিটো ভাওনাৰ আধ্যাত্মিকতাৰ চিন্তাৰ যিটো খোৰাক যোগাবলৈ সক্ষম হৈছে, ক'তো পোৱা নাযায়। বিগত আজি বহুত বছৰৰ পৰা আউনীআটী সত্ৰই 2 বছৰৰ মূৰে মূৰে সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত কৰি তাত যি এক আধ্যাত্মিকতা পৰিচয় দিছে, সংস্কৃতিৰ পৰিচয় দিছে, সেই বিৰল অনুষ্ঠানটো হয়তো ক'তো দেখিবলৈ পোৱা নাযায়। তাৰ লগে লগে আউনীআটী সত্ৰই মেধাসম্পন্ন সংস্কৃতিত সৰ্বোচ্চ নম্বৰ পোৱা মেট্ৰিক পৰীক্ষাত বা অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ পোৱা হায়াৰ ছেকেণ্ডাৰীত এটা বঁটা প্ৰদান কৰিও তাৰ মানে সেই আউনীআটী সত্ৰৰ মহাপুৰুষ বৰ্তমানৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ যি উদ্যোগ শিক্ষা সংস্কৃতিৰ বিস্তাৰ বা আধ্যাত্মিকতাৰ বিস্তাৰৰ ক্ষেত্ৰত, সেইটোও মাজুলীৰ আধ্যাত্মিকতা বা মাজুলীৰ সত্ৰৰ এটা মানে নিদৰ্শন দাঙি দেখুওৱা হৈছে। মাজুলীৰ আধ্যাত্মিকতা বৰ্তাই থাকি আৰু তেনেকৈ নতুন কমলাবাৰী সত্ৰই নতুন কমলাবাৰী সত্ৰই বিগত আজিৰ পৰা 3-4 বছৰৰ আগতেই কিন্তু অংকীয়া ভাওনা সমাৰোহ 2বাৰ অনুষ্ঠিত কৰি শংকৰ মাধৱৰ এই অমূল্য সম্পদবিধ সৰ্বভাৰতীয় স্তৰত উপনীত কৰিবৰ কাৰণে মাজুলীত নতুন কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীয়ে উদ্যোগ লৈ 2বাৰ ভাওনা সমাৰোহ অনুষ্ঠিত কৰিও মাজুলীৰ সত্ৰ সংস্কৃতি কেনেধৰণে এই অংকীয়া ভাওনাসমূহ তেওঁলোকে অধ্যয়ন মানে চৰ্চা কৰিছে বা এই ধৰণে গুৰুৰ সংস্কৃতিবিলাক বজাই ৰাখিছে, বাহিৰৰ বহুতো মানুহে আহি এই সংস্কৃতিত যোগদান কৰিছে। সদৌ অসম ভাওনা সমাৰোহ আউনীআটী সত্ৰ সদৌ অংকীয়া ভাওনা সমাৰোহত আমি লক্ষ্য কৰিছো, স্বচক্ষে আমি দেখিছো, আমাৰ ঘৰৰ ওচৰতে যিহেতু আউনীআটী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, তাত আমি দেখিছো অকল অসমৰ অসমীয়া মানুহখিনিয়ে নহয়, যে তাত দেখিছো অংকীয়া ভাওনা সমাৰোহত আমাৰ মুছলমান ভনীসকলেও, ভনী নাই বাৰু, মুছলমান আমাৰ ভাতৃসকলে তাত ইমান ধুনীয়াকে অংকীয়া ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিছে, ইমান ধুনীয়াকে শংকৰদেৱৰ মানে আলাপ তেওঁলোকে আওৰাইছে, শুদ্ধ তেওঁলোকে ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ কৰিছে। এয়া হয়তো মাজুলীৰ মানে সত্ৰীয়া সংস্কৃতিৰ, মাজুলীৰ অংকীয়া ভাওনা, মাজুলীৰ বৈষ্ণৱ সকলৰ চৰ্চা, মাজুলীৰ সত্ৰৰ সংস্কৃতিৰ মহামান্য শ্ৰী শ্ৰী সত্ৰাধিকাৰ সকলৰ বদন্যতাৰ এক জ্বলন্ত মানে উদাহৰণ। এই তেওঁলোকে যিটো ধ্বজা উৰুৱাইছে, এই ধ্বজা আজি সমগ্ৰ অসম নালাগে, সমগ্ৰ ভাৰত নালাগে, আজি সমগ্ৰ ভাৰতৰ বাহিৰত এই ধ্বজা তেওঁলোকে লৈ গৈছে। উত্তৰ কমলাবাৰী সত্ৰই তেনেদৰে কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত বৰ্তমান সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱ গোস্বামীয়ে কৃষ্টি সংস্কৃতিক বহুত ওপৰলৈ লৈ গৈছে আৰু তেওঁলোকে এই সত্ৰ সংস্কৃতি সুদূৰ ইণ্ডোনেছিয়াৰ পৰা আদি কৰি বহুত ভাৰতত তেওঁলোকে গায়ন বায়নকে আদি কৰি অংকীয়া ভাওনা প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে।
তেনেধৰণে নতুন কমলাবাৰী সত্ৰয়ো সত্ৰীয়া ধ্বজাবাহক উৰুৱাই তাৰ পৰা তেওঁলোকে অংকীয়া নাট, ঝুমুৰা, চালি নৃত্য আদি সৰ্বভাৰতীয় স্তৰত তেওঁলোকে আজি উপস্থাপন কৰিব পাৰিছে। মাজুলীৰ প্ৰত্যেকখন সত্ৰয়ে নিজা নিজা যিখিনি স্বকীয় বৈশিষ্ট্য, স্বকীয় তেওঁলোকৰ নৃত্য, স্বকীয় ভাওনা সকলোৰে আজি তেওঁলোকে আজি মাজুলীত বৈষ্ণৱসকলে তেওঁলোকৰ গণ্ডিৰ ভিতৰত সেই সংস্কৃতি তেওঁলোকে আবদ্ধ জ্ঞাত যে অতীজতে সত্ৰসমূহত তেনেকৈ সত্ৰীয়া নৃত্যৰ প্ৰসাৰ বা সত্ৰীয়া গীতৰ প্ৰসাৰ তেনেদৰে নাছিলে। বৈষ্ণৱ ভকতসকলে নিজেই সেই প্ৰচাৰ কৰিছিলে, তেওঁলোকে সত্ৰৰ গণ্ডিৰ ভিতৰতে আছিলে। কিন্তু বৰ্তমান সত্ৰাধিকাৰসকলৰ যি জ্ঞান গৰ্ভ আধ্যাত্মিক চিন্তা, সেই চিন্তাৰ পৰিসৰ বহুত ওপৰত তেখেতসকলে নিজেই আজি ধৰ্ম পৰা লাহে লাহে বাহিৰলৈ ওলাই আহি মাজুলীৰ সংস্কৃতিৰ জগতখন তাৰ লগতে বাহিৰৰ জগতখনকো আজি এই সংস্কৃতিৰ পৰিচয় কৰাই দিছে। বৈষ্ণৱসকলে আজি গোটেই বাহিৰত এই শংকৰদেৱৰ অংকীয়া ভাওনা, এই সত্ৰীয়া নৃত্যক আজি স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে প্ৰথম মাজুলীৰ পৰাই গৈছে আৰু মাজুলীৰ সত্ৰৰ বৈষ্ণৱসকলে সত্ৰাধিকাৰসকলৰ এক সম্পূৰ্ণ নিজস্বতাৰে তেওঁলোকে এই ঐতিহ্য দাবী কৰি আজি সত্ৰীয়া সংস্কৃতিয়ে আজি স্বীকৃতি লাভ কৰিছে। লাহে লাহে এই সত্ৰ গণ্ডিৰ পৰা তেখেতসকলে এই সংস্কৃতি ইমান ধুনীয়াকে বাহিৰলৈ লৈ গৈছে যে আজি অসমৰ বাহিৰতো আজি অংকীয়া নৃত্যৰ চৰ্চা কৰিছে, আজি বৰগীতৰ চৰ্চা কৰিছে, আজি সত্ৰীয়া নৃত্যৰ চৰ্চা কৰিছে। এয়া হয়তো অসমৰ সংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন। মাজুলীত থকা অন্যতম সত্ৰকেইখনৰ সত্ৰাধিকাৰ প্ৰভুসকলে বিভিন্ন ধৰ্মীয় নাটক সমূহ ৰচনা কৰি আহিছে। সত্ৰাধিকাৰসকলে নাটক লিখাটো বাধ্যতামূলক, গতিকে তেখেতসকলে যথেষ্ট জ্ঞান গৰ্ভৰে তেখেতসকল পৰিপুষ্ট। গতিকে তেনেকুৱা পৰিপুষ্ট তেওঁলোকে ধ্যান ধাৰণা লৈ তেওঁলোকে সেই অধ্যয়ন কৰে, যথেষ্ট তেখেতসকলে অধ্যয়ন কৰে। সেই অধ্যয়নেৰে তেখেতসকলে ইমান সুন্দৰ সুন্দৰ একোখনি নাট ৰচনা কৰিছে যে সেই নাট আজি বিশ্বৰ সমাদৃত। সত্ৰৰ সাংস্কৃতিকৰ ভিতৰত গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট, গায়ন বায়ন, ঝুমুৰা, মাটি আখৰা, নটুৱা, চালি নৃত্যই আজিও দেশ বিদেশত দৰ্শকক মন মুহি আহিছে। সেই পৰম্পৰা সত্ৰসমূহত এতিয়াও বৰ্তি আছে। ভাদ মাহত মাজুলীৰ সত্ৰসমূহত যি আধ্যাত্মিকতাৰ পৰিৱেশ তাক হয়তো আপোনালোকে নেদেখিলে অনুভৱৰ বাহিৰত। খোল তাল 14 প্ৰসংগই সত্ৰৰ নামঘৰ ৰজনজনাই থকাৰ বাহিৰে গোটেই মাজুলীখনেই এই সময়ত দ্বিতীয় বৈকুণ্ঠপুৰী নিচিনা অনুভৱ হয়। সকলোৰে মনত আধ্যাত্মিকতা ভাৱৰ সৃষ্টি হয়। মানুহে আজি এই আধ্যাত্মিকতাৰ চৰ্চা কৰি নিজৰ লগতে আনৰো জীৱন ধন্য কৰি আহিছে। আজি আমি একেমুখে ক'ব পাৰো যে অন্য ঠাইসমূহৰ তুলনাত ইয়াত আজি হত্যা, লুণ্ঠন, ধৰ্ষণ আদিয়ে স্পৰ্শ কৰিব পৰা নাই। সৰুবৰ কিছুমান ঘটনাই মাজুলীক স্পৰ্শ নাই কৰা বুলিও মই ক'বলৈ যোৱা নাই, কিন্তু সততে মাজুলীৰ বাহিৰে বা মাজুলীৰ মানুহে আধ্যাত্মিকতাক ভয় কৰি বা সেই আধ্যাত্মিকতাৰ জ্ঞানেৰে পৰিপুষ্ট হৈ ঘপককে বেয়া কাম এটা কৰিবলৈ সকলোৱে শংকাবোধ কৰে। সেইকাৰণে হয়তো মাজুলীখন আজি বহুত ধৰণৰ বিপদৰ পৰা বাচি আছে আৰু ইয়াৰ মানুহে বেয়া কাম কৰিবলৈ সত্ৰসমূহৰ পৰা তেওঁলোকে যিখিনি শিক্ষা পাইছে, নৈতিক শিক্ষা পাইছে, এই মহাপাপ আমি কি জানি বেয়া কাম কৰিলে আমি এই মহাপাপৰ ভাগি হ'ম, আমাৰ সত্ৰ সংস্কৃতি যিখিনি আমাৰ সত্ৰ সংস্কৃতিৰ যিখিনি গুণ গৰিমা আছে সেই গুণ গৰিমাখিনি লুপ্ত পাব। গতিকে প্ৰতিজন মাজুলীৰ আধ্যাত্মিকতাৰে মাজুলীবাসীয়ে সেনেকুৱা ধৰণে গৰ্হিত কাম কৰিবলৈ তেওঁলোক তাৰ পৰা অপাৰগ আৰু তেওঁলোক তাৰ পৰা আঁতৰত থাকে। অনৈক্যৰ মাজত ঐক্যৰে মাজুলীত আজিও বৰ্তি আছে। ইয়াত বসবাস কৰা সকলো জনজাতীয় গোষ্ঠীৰ মানুহ আজি সত্যৰ আধ্যাত্মিকতাৰে পৰিপুষ্ট। সত্ৰীয়া সংস্কৃতিসমূহক সাধনা কৰি মাজুলীত বসবাস কৰা জনজাতীয় বাই ভনীসকলেও সুন্দৰভাৱে অংকীয়া ভাওনা, ভাগৱত পাঠ অনুষ্ঠান কৰি সত্ৰসমূহৰ সংস্কৃতিৰ প্ৰভাৱ দেখুৱাই আহিছে। ইয়াতে কিন্তু প্ৰতিখন সত্ৰৰ চিৰনমস্য সত্ৰাধিকাৰ প্ৰভুসকলৰ অনবদ্য অৱদান উল্লেখ কৰিব লাগিব। মাজুলীৰ 4 সত্ৰৰ অন্যতম সত্ৰকেইখনত মিউজিয়াম ঘৰত সত্ৰৰ যিখিনি পুৰণা সম্পদ ৰজাদিনীয়া সোণ, ৰূপ, হেংদাং, পুথি, কাঁহী বাতি আজিও সংৰক্ষিত অৱস্থাত আছে আৰু সেইখিনি দেশী বিদেশী পৰিব্ৰাজকসকলে দেখি অভিভূত হৈ পৰে।
আৰু এই দেশী বিদেশী পৰ্যটকসকলে এই বস্তুখিনি যেতিয়া তেওঁলোকে স্বচক্ষেৰে দেখে তেতিয়া তেওঁলোকে সত্ৰ সংস্কৃতি তাৰ আধ্যাত্মিকতাৰ উমান লাভ কৰিবলৈ সক্ষম হয়। মাজুলীৰ সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক আভাস দিবলৈ গ'লে মাজুলীৰ সত্ৰসমূহৰ লগতে মাজুলীত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কথা ক'ব লাগিব। সমগ্ৰ সত্ৰসমূহৰ লগতে মাজুলীখন এই 3 দিন বৃন্দাবনলৈ পৰিণত হয়। আধ্যাত্মিকতাৰে মানুহখিনি কৃষ্ণৰ বন্দনাত মুখৰিত হৈ পৰে। আজি চামগুৰি সত্ৰ, মাজুলীৰ এখন অন্যতম সত্ৰ চামগুৰি সত্ৰৰ মুখা শিল্পই আজি বিশ্ব দৰবাৰত স্থান পাইছে। দেশী বিদেশী পৰিবাৰ্যকসকলে চামগুৰি সত্ৰ চাবলৈ আজি ঢপলিয়াই আহিছে। সেই চামগুৰি সত্ৰৰ যি মুখা শিল্প, সেই মুখা শিল্পই আজি বিশ্ব দৰবাৰত এনেকুৱা ধৰণে প্ৰতিষ্ঠা লাভ কৰিছে যে তাৰ যিজন সত্ৰাধিকাৰ কৃষ্ণদেৱ গোস্বামী, তেখেতে আজি সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তালৈ গ'লে আমি তাত যি এক অনুভৱ হয়, তেখেতে যেন সেই মুহূৰ্ততে মাজুলীৰ পৰা বাহিৰৰ পৰা অহা লোকসকলকো যেন তেখেতে মুখা শিল্পৰ ওপৰত তেখেতে যিমান পাৰে তেখেতে কাৰুকাৰ্যখিনি শিকাই দি পঠিয়াব। এই কাৰুকাৰ্যৰ প্ৰসাৰ যেন আৰু বৃদ্ধি হওক, তেনেধৰণে তেখেতে যেনেধৰণে আগ্ৰহেৰে মানুহখিনিক সকলোখিনিকে বুজাই, এয়া সঁচাকে এটা আমাৰ কাৰণে বৰ সুন্দৰ কথা। আৰু এই সত্ৰত থকা মুখা শিল্পৰ যেতিয়া সিংহ আৰু নিগনি ভাওনাকে আদি কৰি আমাৰ নৃসিংহ অৱতাৰ এই ভাওনাখিনি মুখাৰ সহায়ত যেতিয়া পৰিবেশন কৰিব, তেতিয়া হয়তো আপোনালোক দেখি দুধাৰীৰ ভক্তিত মোৰ গদ হৈ যোৱাৰ লগে লগে আধ্যাত্মিকৰে পৰিপুষ্ট হৈ আপোনাৰ চকুৰ পৰা চকুলো আপোনা আপুনি ওলাই আহিব। গতিকে এই আধ্যাত্মিকতাৰে পৰিপুষ্ট মাজুলীবাসীৰ, ময়ো এজন মাজুলীবাসী হৈ যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ। সত্ৰত বসবাস কৰা প্ৰত্যেকজন বৈষ্ণৱে সকলো গুণৰে অধিকাৰী হয়। আধ্যাত্মিকতাৰে তেখেতসকল পৰিচালিত হৈ অকল সত্ৰৰ সংস্কৃতি আৰু তাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে বৈষ্ণৱসকল কিন্তু অনবৰতেই ব্যস্ত হৈ থাকে, যাৰ ফলত তেওঁলোকে অসমৰ বহুত বাহিৰত, ভাৰতৰো বহুত বাহিৰত তেওঁলোকে এই প্ৰসাৰৰ কাৰণে চেষ্টা চলাই আছে। মাজুলীৰ অন্যতম এখন সত্ৰ দক্ষিণপাট সত্ৰৰ ৰাস পূজা সকলোৱে জানে। পৰম্পৰা যিখন সত্ৰই মাজুলীত প্ৰথম ৰাসৰ পূজা বা ৰাস পূজা অনুষ্ঠিত কৰি আহিছে, সেইকেইদিন মাজুলী দক্ষিণপাট সত্ৰ, মাজুলীখনেই যদিও বৈকুণ্ঠপুৰী হয়, কিন্তু তাৰ ব্যতিক্ৰম ৰূপে মাজুলীৰ যিখন দক্ষিণপাট সত্ৰ ঐতিহ্যপূৰ্ণ মাজুলীৰ 4 সত্ৰৰ এখন অন্যতম সত্ৰ দক্ষিণপাট সত্ৰৰ যি ৰাস পূজা বা ৰাসৰ যিখিনি তাত কাৰুকাৰ্য সম্পূৰ্ণ সোণখচিত মুকুতাৰে যেতিয়া কৃষ্ণ বলৰামৰ নৃত্য, এই দেশী বিদেশী পৰিবাৰ্যকসকলক এনেকুৱা ধৰণে অভিভূত কৰে যে সেইকেইদিন আপুনি দক্ষিণপাট সত্ৰলৈ আহিবলৈ, দক্ষিণপাট সত্ৰৰ ভিতৰত সোমাবলৈ বহুত ভাবিব লাগিব। ইমানেই বীৰ জনতাৰ ভিৰ হয়, তাৰ মাজত মানে মানুহে সেই সংস্কৃতিখিনি বিচাৰি, সেই আধ্যাত্মিকতা বিচাৰি, সেই ৰাস পূজাভাগ বিচাৰি দক্ষিণপাট সত্ৰলৈ ধাৱবান হোৱা সঁচাকে এইটো এটা বৰ ইতিবাচক লক্ষণ। যিটো কথাৰ কাৰণে আজি মাজুলীৰ সংস্কৃতি, মাজুলীৰ আধ্যাত্মিকতা দক্ষিণপাট সত্ৰৰ ৰাস পূজাই পৰম্পৰাগতভাৱে দেখুৱাই আহিছে। আৰু আপোনালোকেও যদি আজিলৈকে মাজুলীৰ দক্ষিণপাট সত্ৰ বা মাজুলী সত্ৰসমূহৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰি পোৱা নাই, দেখি পোৱা নাই, আপোনালোকক মই আজি এই অনুষ্ঠানৰ জৰিয়তে আহ্বান কৰিছো, প্ৰত্যেকজনে আহি মাজুলীৰ সত্ৰসমূহৰ আপোনালোকো এজন অংশীদাৰ হৈ আপোনালোকেও এই বৈষ্ণৱ সংস্কৃতিৰ আপোনালোকো এজন ধ্বজাবাহক হওক। ইয়াৰ সংস্কৃতিসমূহত আপোনালোকেও ভাগ লওক, আপোনালোকেও এই সংস্কৃতিখিনি লৈ যাওক অসমৰ বাহিৰলৈ। আৰু ঢকুৱাখানা মহাবিদ্যালয়ৰ এই উদ্যমী ছাত্ৰসকলে অভিনৱ নামৰ যিটো পেজ পৃষ্ঠা খুলি তেওঁলোকে এই ধৰণে বৌদ্ধিক সাংস্কৃতিক সকলো দিশতে আগবঢ়াই নিবলৈ যিটো তেওঁলোকৰ অভিনৱ প্ৰচেষ্টা, এই প্ৰচেষ্টাত মাজুলীৰ সত্ৰীয়া সংস্কৃতিয়ে ভৱিষ্যতলৈও ঠাই পাওক আৰু তেওঁলোকেও তাৰ সাধক হওক, তেওঁলোকেও এই অনুষ্ঠানলৈ আহক, তেওঁলোকেও সত্ৰসমূহৰ ওপৰত গৱেষণা কৰক। সত্ৰসমূহৰ ওপৰত বহুত গৱেষণা কৰিবলৈ আছে, বহুত নজনা কথা জানিবলৈ আছে। তেওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে এইটো প্ৰথম প্ৰয়াস। মাজুলীত বহুত গুণী জ্ঞানী ব্যক্তি আছে, মই এজন সাধাৰণ মাত্ৰ এজন মাজুলীবাসী, মোৰ গাত বিশেষত্ব একো নাই, কিন্তু মই সকলোৰে তেওঁলোকৰ মই আমন্ত্ৰণ ক্ৰমে মোৰ স্বজ্ঞানেৰে মই দেখি থকাখিনিহে মই আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ মই আগবাঢ়িছো। মাজুলীৰ সত্ৰসমূহৰ নিজা কিছুমান সৃষ্ট সংস্কৃতি আছে, সেই চিত্ৰ সংস্কৃতি। এই চিত্ৰ সংস্কৃতিখন আপোনালোকে দেখিছে যে মাজুলীৰ সত্ৰসমূহত এখন বেতৰ বিচনী প্ৰস্তুত হয়, ইমান সুন্দৰ তাৰ
হেঙুল হাইতাল বলোৱা তাৰ যিটো বোল, সেই হেঙুল হাইতাল বলোৱা বিচনীখন আজি যদি মাজুলীলৈ কোনোবা বাহিৰৰ পৰিবাৰ্যক আহে, পৰ্যটক আহে, বা আজি যদি আমি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তিসকলে যদি মাজুলীত পদাৰ্পণ কৰে, আমাৰ মাজুলীবাসীয়ে সত্ৰৰ সেই বিচনীখন তেখেতসকলক দি সন্মান যাচি তেওঁলোকে তাক আধ্যাত্মিকতাৰ পৰিচয় দিয়ে। সেই সত্ৰৰ বিচনীখনতো কিন্তু আধ্যাত্মিকতা জড়িত হৈ আছে। যিদৰে মুখা শিল্প, আজিকালি প্ৰতিজন ব্যক্তিয়ে ইয়াত আহিলে সম্বৰ্ধনা বা তেওঁলোকক সন্মান জনাওঁতে বাহিৰৰ প্ৰতিজন ব্যক্তিকে এখন বিচনী আৰু এখন মুখায়ে সম্বৰ্ধনা জনোৱাটো মাজুলী মানুহৰ এটা সুন্দৰ এটা মানে কলা হৈ পৰিছে। এই কলাটোৱে আচলতে মাজুলীৰ সেই বিচনীখন, সেই মুখা আজি বাহিৰলৈ লৈ গৈছে। আজি বাহিৰত বহুতে পিটিকি পিটিকি মুখাখন চাইছে, এই বস্তুটো কেনেকে বনোৱা হৈছে, ইয়াৰ প্ৰতি আকৃষ্ট হৈছে আৰু তেখেতসকল গৱেষণাৰ বাবে আজি সুদূৰ ৭ সাগৰ ১৩ নদী পাৰ হৈ আহিও মাজুলীত আজি তাৰ সাধনা কৰিছে। সত্ৰৰ বিচনীখনৰ ওপৰত সাধনা কৰিছে, সত্ৰৰ তেওঁলোকে হেঙুল হাইতালৰ ওপৰত তেওঁলোকে সাধনা কৰিছে, তেওঁলোকে আজি মুখা শিল্পৰ ওপৰত সাধনা কৰিছে, তেওঁলোকে সত্ৰীয়া নৃত্য নাচিবলৈ শিকিছে। আজি ইয়াত কেইবাজনো মানে বাহিৰৰ পৰা অহা পৰিবাৰ্যকে বৰ এইটো সুন্দৰ কথা, ভাল লগা কথা যে আজি হয়তো গত বছৰৰ পৰা আমাক কৰোণা মহামাৰীয়ে আমাক যিটো এটা ভয়সংকুল পৰিৱেশৰ সৃষ্টি কৰিছে, এই কভিড মহামাৰীত আমাৰ মাজুলীৰ সংস্কৃতিয়ে বিশেষভাৱে আমাৰ সংস্কৃতি বহুত মানে চৰ্চা কৰিবলৈ অসুবিধা হৈ গৈছে। কিন্তু যিহেতু মাজুলীত যি ধৰণৰ বাহিৰৰ পৰা অহা ব্যক্তিসকল মাজুলীৰ সত্ৰসমূহত থাকি সত্ৰসমূহৰ নিয়ম নীতি আচাৰ বিধি সংস্কৃতি নাচিবলৈ যি প্ৰয়াস তেওঁলোকৰ, যি সেই সত্ৰৰ ৰাসত তেওঁলোকে কেইবাবাৰো নতুন আমাৰ উত্তৰ কমলাবাৰী সত্ৰই বিগত কেইবাবছৰো মাজুলীত ৰাস মহোৎসৱ পালন কৰি আহিছে। সেই ৰাস মহোৎসৱত বিদেশী পৰিবাৰ্যকসকলৰ যি নৃত্য, তেওঁলোকৰ এমাহ জোৰা সাধনা, কিন্তু সত্ৰত তেওঁলোকে থাকি লয়। আমাৰ সত্ৰসমূহত কিন্তু তেওঁলোকক যথেষ্ট সন্মান দিয়া হয়। তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে সত্ৰসমূহত বহুত তেওঁলোকক সুবিধা দিয়ে। তেওঁলোকে যেনেকুৱা ধৰণে যি চৰ্চা কৰিবলৈ তেওঁলোকে বিচাৰে, তেওঁলোকক সকলোখিনি সুবিধা প্ৰদান কৰে। তেওঁলোকে ইয়াৰ সংস্কৃতিৰ লগত বিলীন হৈ যায়, ইয়াৰ সংস্কৃতি লয় আৰু মাজুলীখন তেওঁলোকে এৰি যাবলৈ বৰ দুখ পায়। এনেকুৱা এখন তেওঁলোকে ঐতিহ্যমণ্ডিত ঠাই জীৱনত ক'তো দেখা পোৱা নাই বুলিয়ে যাওঁতে চকুলো টুকি টুকি কৈ থৈ যোৱা কথাবিলাকে মাজুলীবাসীৰ অন্তৰবিলাকত গভীৰভাৱে তেওঁলোকৰ প্ৰতি আমাৰ এটা অনুকম্পা সৃষ্টি হয়। সত্ৰৰ সত্ৰাধিকাৰসকল যুগস্ৰষ্টা, তেওঁলোক এজন মনীষী, বিদগ্ধ পণ্ডিত, ধৰ্ম প্ৰচাৰক, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰচাৰত এখেতসকলৰ অৱদান উল্লেখযোগ্য। মাজুলীৰ অন্যতম 4 সত্ৰৰ আৰু 2খন সত্ৰ, গড়মূৰ সত্ৰৰ যি ঐতিহাসিক ৰাস মহোৎসৱ, তাৰ যি ঐতিহাসিক ফল্গু মহোৎসৱ, সেয়া চাবলেও আৰু তাত এদিনীয়াকে পালনামো মানে পালন কৰা হয়। পালনাম বুলি কওঁতে মই আৰু এটা কথা থাকি গৈছে, মই কৈছিলো যদিও আগতে, আউনীআটী সত্ৰৰ পালনাম 5 দিনীয়াকৈ পালন কৰা হয়। এই আউনীআটী সত্ৰৰ পালনাম দিনে ৰাতিয়ে পাল পাতি ভকত বৈষ্ণৱ সকলে লয় আৰু সেয়া চাবলৈ মাজুলী বাহিৰৰ পৰা দেশী বিদেশী ভাৰতবৰ্ষৰ নানান ধৰণৰ পৰ্যটকসকলৰ আগমন হয়। আৰু এইটো প্ৰতি বছৰ কাতি মাহৰ 25 তাৰিখৰ পৰা মাজুলীত এই মহা মানে নামভাগি আৰম্ভ হয় আউনীআটী সত্ৰত। ঠিক তেনেদৰে সেই পৰম্পৰাৰে গড়মূৰ সত্ৰতো ফল্গোৎসৱ বহুত ডাঙৰ উৎসৱ হিচাপে পালন কৰা হয়। তাত এদিনীয়াকৈও পালনাম মানে পতা হয়। তাৰ যিটো ৰাস মহোৎসৱ গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্য মন্দিৰৰ, সেয়াৰো মাজুলীৰ এক ঐতিহ্য, এক পুৰণা সংস্কৃতি। গতিকে গড়মূৰ সত্ৰৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু সকলোৱে জানে, যিজনে আজি স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু আছিলে। সেই সংগ্ৰামী মহাপুৰুষজনৰ যিখন সত্ৰ, সেই সত্ৰখনৰ ঐতিহ্য এতিয়াও আছে, তাৰ সংস্কৃতিও এতিয়াও আছে। তাৰ সেইখন হল সেইখন উদাসীন সত্ৰ নহয়, গৃহস্থী সত্ৰ। কিন্তু তাত যিটো তেওঁলোকৰ পৰম্পৰা ফল্গোৎসৱৰ বা তেওঁলোকৰ ৰাস উৎসৱৰ, সেই পৰম্পৰা আজি মাজুলীৰ বাহিৰৰ মানুহসকলক অতিকৈ আকৰ্ষিত হোৱা দেখা পোৱা যায়। ৰজাদিনীয়া পুৰণা ঐতিহাসিক 4 সত্ৰৰ এখন সত্ৰ বেঙেনাআটী সত্ৰ। এই বেঙেনাআটী সত্ৰখনতো ৰজাদিনীয়া ইমান মানে অমূল্য সম্পদ আছে যে এই অমূল্য সম্পদখিনি আপোনালোকে নিজে যদি নেদেখে তেতিয়াহ'লে আপোনালোকে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। মাইহাং বাতিৰ পৰা আদি কৰি সোণৰ সফুৰাৰ পৰা আদি কৰি এই সকলো মিউজিয়ামত তেওঁলোকৰ আছে আৰু সকলো দিশে বেঙেনাআটী সত্ৰখন এখন চহকী সত্ৰ, ৰজাদিনীয়া সত্ৰ। তাৰো ফল্গোৎসৱ ডাঙৰ উৎসৱ,
তাৰ ফলগোৎসৱ চাবলৈও দেশী বিদেশী মাজুলীৰ বাহিৰৰ পৰ্যটকসকলৰ আগমন হয় আৰু তাতো ৰাস উৎসৱ ৰাস পূজা বৰ সুন্দৰকৈ পালন কৰা হয় গতিকে মাজুলীৰ প্ৰত্যেকখন সত্ৰৰে নিজৰ সংস্কৃতিৰে মহিমা মণ্ডিত প্ৰত্যেকখন সত্ৰৰে নিজৰ সংস্কৃতি আছে কিন্তু সকলোৰে সংস্কৃতিৰ এটা মূল লক্ষ্য যে আমি মাজুলীৰ সত্ৰসমূহৰ সংস্কৃতি আমি বৰ্তাই ৰাখিম আমি আধ্যাত্মিকতাৰে পৰিপুষ্ট হৈ এই আধ্যাত্মিকতাৰ জ্ঞান আমি সকলোকে দিম আজি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলে আজি সত্ৰৰ যি বহা বা তেওঁলোকৰ যি আবেষ্টনী তাৰ পৰা আজি বাহিৰলৈ ওলাই আহিছে ওলাই আহি আজি সকলোৰে লগত সমভাগে সুখ দুখৰ ভাগি হৈও সকলোবোৰ বিপদ আপদত পৰা সকলোবোৰ ৰাইজক সহায় সহযোগিতা কৰিছে আজি জনজাতি বাই ভনীসকলৰ মাজত সোমাই বৈষ্ণৱ সংস্কৃতিৰ সকলোবিলাক জ্ঞান দিছে তেওঁলোকক আজি যিটো আমাৰ সত্ৰৰ পৰম্পৰাগতভাৱে আমাৰ নিয়ম আছে সেই নিয়মখিনি তেওঁলোকক দিছে গতিকে আজি আমি কোনো ধৰণে সত্ৰলৈ যাবলৈ আমাৰ কোনো কাৰো দ্বিধাবোধ নাই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকলে ইমান ধৰণে আমাক ধুনীয়াকৈ সকলোবোৰ জ্ঞান গৰ্ভ মানে চৰ্চা হয় সকলোবোৰ সত্ৰতে বৰ ধুনীয়াকৈ জ্ঞান গৰ্ভৰ চৰ্চা হয় সময়ে সময়ে ডাঙৰ ডাঙৰ আধ্যাত্মিক সভা সমিতিও তেওঁলোকে পাতে গতিকে মাজুলীৰ সত্ৰসমূহে আজি হয়তো নানান ধৰণৰ গৰাখহনীয়া নানান ধৰণৰ ভয়াৱহ বানপানীৰ সমস্যাই জৰ্জৰিত হৈ তেখেতসকলেও শাখা সত্ৰসমূহ মাজুলীৰ বাহিৰত কৰিছে যদিও মূল সত্ৰসমূহ মাজুলীতে আছে গতিকে মানে সকলোৱে মাজুলীৰ এই সত্ৰীয়া সংস্কৃতিখন আৰু বেছি উন্নীতকৰণ কৰিবলৈ সকলোৱে প্ৰয়াস কৰা উচিত সকলোৰে সহযোগিতা লাগিব তেতিয়াহে মাজুলীৰ সংস্কৃতি জীয়াই থাকিব মাজুলীৰ মানুহখিনি জীয়াই থাকিব আৰু পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে এই মাজুলী জীয়াই থাকিব গতিকে মই আজি সকলোকে প্ৰণাম জনাইছো মোৰ যদি কিবা ত্ৰুটি বিচ্যুতি কিবা ৰৈ গৈছে সকলো আপোনালোকে মোক ভুল ত্ৰুটি আঙুলিয়াই দিব কাৰণ মই কলোৱে যে মই কোনো সৰ্বজ্ঞ বা মই সত্ৰসমূহৰ ওপৰত বহুত ডাঙৰ ডাঙৰ মনীষীসকলে ডাঙৰ ডাঙৰ ব্যক্তিসকলে আজি প্ৰয়াত মহেশ্বৰ নেওগ দেৱৰ নিচিনা বহুত ধৰণৰ শিল্পী সাহিত্যিকসকলে অসমৰ সত্ৰ সংস্কৃতিৰ ওপৰত এতিয়াও গৱেষণা চলাই আছে যি গৱেষণাৰ এতিয়াও অন্ত পৰা নাই গতিকে আমাৰ নিচিনা সামান্য এক নৰমেনিছে সত্ৰসমূহৰ আধ্যাত্মিক গুণ বা আধ্যাত্মিক চেতনাৰ ওপৰত কবৰ পৰা ধৃষ্টতা নাই কিন্তু হলেও সদায় খোল তালৰ চৌদিশ নিনাদিত এটা আবেষ্টনীৰ মাজতেই মোৰ জন্ম মোৰ ঘৰ কমলাবাৰীত আৰু মোৰ ঘৰখনৰ পূব পশ্চিম উত্তৰ দক্ষিণে সত্ৰই আছে গতিকে আমি সত্ৰৰ ধ্যান ধাৰণাৰে আমি ডাঙৰ দীঘল হৈছো সত্ৰৰ পৰম্পৰা আমি দেখিছো সত্ৰৰ ঐতিহ্য দেখিছো আৰু এতিয়া এই আগত ভাদ মাহ আহি আছে কিন্তু কৰোনাই কি কৰে ক'ব নোৱাৰো কিন্তু আমাৰ মাজুলীৰ মনবিলাক বৈষ্ণৱ সত্ৰসমূহত গোটেই ৰাতি যেতিয়া খোল বজাই থাকে আমি গোটেই ৰাতি খোলৰ শব্দ আমি ঘৰলৈকে শুনি থাকো মনবিলাক ইমান ভাল লাগে তাত প্ৰতিজন বৈষ্ণৱে খোল বজাব জানে প্ৰতিজন বৈষ্ণৱে গীত গাব জানে প্ৰতিজন বৈষ্ণৱে নৃত্য কৰিব জানে প্ৰতিজন বৈষ্ণৱে ভাওনা কৰিব জানে এয়া হয়তো সংস্কৃতি বিৰল এইটো হয়তো কতো দেখিবলৈ পোৱা নাযাব একেজন সৰু ভকতে যিটো মাটি আখৰা কৰিব ধৰক আজিৰ আমাৰ প্ৰাণায়ামৰ যুগত প্ৰাণায়াম আমাৰ সত্ৰৰ ভকতসকলে একেবাৰে সৰু কালৰ পৰাই কৰে মাটি আখৰাত তেওঁলোকে যিখিনি মাটি আখৰা বুলি কওঁতে যিখিনি প্ৰাণায়াম কৰে সেইখিনি তেওঁলোক এনেকুৱা মানে অভিজ্ঞতাৰে পৰিপুষ্ট যে সৰু সৰু ভকত বৈষ্ণৱসকলে যেতিয়া মাটি আখৰা কৰিব তেতিয়া আপোনালোকৰ মানে ভক্তিত মানে অন্তৰ দূৰ খাই যাব সেই মাটি আখৰা চৰ্চা কৰে তাৰ পৰাই তেওঁলোকে নৃত্য আৰম্ভ কৰে তেওঁলোকে নিজৰ মানে সম্পূৰ্ণ শিক্ষা তেওঁলোকে বৰ্তি ৰাখে আজি আধ্যাত্মিকতাৰ শিক্ষাৰ বাহিৰেও তেওঁলোকে আজি স্কুলীয়া শিক্ষা আহৰণ কৰি তেওঁলোকে এজন বিদগ্ধ পণ্ডিত হৈছে আজি সত্ৰীয়া সংস্কৃতিৰ গতিকে সকলো জনাইছো আৰু আপোনালোকৰ এই অনুষ্ঠান শৈক্ষিক জগতখনলৈ আপোনালোকে অৱদান আগবঢ়াওক
বাইদেউ জইন হোৱা নাই যে। বাইদেউৰ নেটৱৰ্কৰ সমস্যা চাগে। বাইদেউ নেটৱৰ্কৰ সমস্যাৰ কাৰণে জইন কৰিব পৰা নাই চাগে। এইটো তুমি অনুষ্ঠানটো সামৰি দিয়া আৰু। হয়। পোনপ্ৰথমে বাইদেউক অত্যন্ত ব্যস্ততাৰ মাজতো শুনি আছা নাই বাৰু? শুনি আছো, শুনি আছো। পোনপ্ৰথমে বাইদেউক অত্যন্ত ব্যস্ততাৰ মাজতো আমাৰ মাজত থাকি আমাৰ অভিনৱ ফেচবুক গ্ৰুপৰ যি নতুন যাত্ৰা তাৰ অংশীদাৰ হোৱাৰ বাবে বাইদেউক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰিৱৰ্তিত সময় আৰু সমাজ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ সাংস্কৃতিক ঐতিহ্য আৰু আধ্যাত্মিকতা এই বিষয়টো প্ৰাসংগিক হ'ব বুলি বিবেচনা কৰি আমি এই বিষয়টোৰ বিষয়ে কিছু কথা জানিবৰ বাবে আজিৰ এই বক্তৃতানুষ্ঠান আয়োজন কৰিছিলোঁ। তাত বাইদেৱে অংশগ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেছিভাগ স্বাভিমানী অসমীয়াই জানে যে প্ৰথমখন অসমীয়া বাতৰি কাগজ আলোচনী অৰুণোদয় 1846 চনত শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল। কিন্তু 1872-73 চনত আউনীআটী সত্ৰৰ পৰা প্ৰথম অসমীয়া মানুহৰ প্ৰচেষ্টাত অসমীয়া মানুহৰ দ্বাৰা প্ৰথমখন অসমীয়া বাতৰি কাগজ আলোচনী আসাম বিলাসিনীৰ প্ৰকাশ হোৱাৰ কথা খুব কমকৈ আলোচিত হোৱা দেখোঁ। ঠিক সেইদৰে আমাৰ প্ৰাতঃস্মৰণীয় মহাপুৰুষ অসমীয়া জাতীয় জীৱনৰ গুৰি ধৰোঁতা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মণিকাঞ্চন সংযোগো হৈছিল মাজুলীতে। 1968 চনত আনন্দ চন্দ্ৰ বৰুৱাদেৱে ডক্টৰ ভূপেন হাজৰিকাক মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰতেই সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল। গতিকে এনেধৰণৰ বিভিন্ন ঘটনা পৰিঘটনাৰ লগত মাজুলী ওতঃপ্ৰোতভাৱে জড়িত। যিবিলাক ঘটনা পৰিঘটনা অসমৰ সমাজ জীৱনৰ লগত গভীৰভাৱে সম্পৃক্ত হৈ আছে। মাজুলী কেৱল এটা দ্বীপ নহয়, মাজুলীৰ সুকীয়া সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ বাবে মাজুলী একক আৰু অনন্য। আচলতে মাজুলীৰ কথা কৈ শেষ কৰিব নোৱাৰি। বাৰু যি কি নহওক, বাইদেৱে আজি আমাৰ এই যাত্ৰাত সহযোগিতা কৰি আমাক কিছু চিন্তাৰ খোৰাক দিলে। আমাৰ শ্ৰোতা দৰ্শক সকলোৱে নিশ্চয় নতুন চিন্তাৰ খোৰাক পাব। বাইদেউক পুনৰ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এই অনুষ্ঠানত বাইদেউক আমি আকৌ লগ পাম। আমাৰ নিৰ্ধাৰিত সময় ইতিমধ্যে শেষ হৈছে, গতিকে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটো ইমানতে শেষ হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।